কবিতাৰ শিৰোনাম বিধৱা নাৰী মই। হয়, মই সেইগৰাকী নাৰী, নাই মোৰ জীৱন সংগী। অকালতে স্বামীক হেৰুৱাই শুদ্ধ বগা সাজযোৰৰ সৈতে 23 বছৰীয়া বিধৱা। হয়, মই সেইগৰাকী নাৰী, যাৰ পৰিচয় বিধৱা। টিকটিকিয়াকৈ কপালত লোৱা ৰঙালী পলকতে বৰষুণ আহি ধুৱাই দিলে। লগে লগে ধুমুহাই উৰুৱাই লৈ গ'ল সপোন নামৰ ঠিকনাটি। স্বামীক হেৰুৱাৰ বেদনাত দহি খহি যোৱা হৃদয়খনত সমাজে পচন্দ শিল এটি পেলাই ভঙা হৃদয়খন আৰু টুকুৰা টুকুৰ কৰি দিলে, যাতে কেতিয়াও জোৰা দিব নোৱাৰো। স্বামীক হেৰুৱাৰ দিনাৰ পৰা মোৰ জীৱনৰ গতিও সলনি হ'ল। ঘৰৰ লক্ষ্মী বোৱাৰী গুচি কুলক্ষণী হ'লো। সমাজৰ এগৰাকী মহিলাৰ ঠাইত বিধৱা। সামাজিক অনুষ্ঠানততো মই যাবই নোৱাৰো। মোৰ এইখিনি স্বাধীনতা হেৰাই গ'ল যে মই মুক্ত মনে কথাও পাতিব নোৱাৰো। মইতো হাঁহিব নোৱাৰো। স্বামীৰ চিতাৰ জুইতে উৎসৰ্গা কৰিলো মোৰ প্ৰিয় হাঁহিটি, আৰু উৎসৰ্গা কৰিলো জীৱনৰ বগা বাহিৰে বাকী 6 ৰঙেৰে অংকন কৰা সপোনবোৰ। আৰু অতিকৈ প্ৰিয় ৰঙা ৰংটি এতিয়া দেখিলেই চকুহাল জপাই দিয়ে বিপদৰ আশংকা। মোৰ সমবয়সীয়া মহিলাসকলে ৰঙা নীলা গুলপীয়া যোৰা কাপোৰ পিন্ধা দেখিলেই গৰ্ডেজত থকা প্ৰিয় কাপোৰযোৰলৈ মনত পেলাওঁ। একেটা ভাজত থকা বহু বছৰেই হ'ল, পিন্ধিবলৈহে নোৱাৰো, কাৰণ মই বিধৱা। সকলোৱে পাহৰি গ'ল বিধৱাও যে মানুহ হয়। মোৰো এখন হৃদয় আছে, ময়ো সামাজিকভাৱে জীয়াই থাকিব খোজো। মোৰো মন যায় মুক্ত মনে জিৰাবলৈ। যেতিয়া চাৰিওফালে বাধা প্ৰদান কৰে, মোৰ প্ৰতিবাদী কণ্ঠ জাগি উঠে। স্বামী মৃত্যু মানে পত্নী মৃত্যু হোৱা বুজাই নেকি? অকালতে স্বামীক হেৰুৱালে বুলি গোটেই জীৱন নিঃসংগ হ'ব লাগিব বুলি ক'ত লিখা আছে? নাৰী হয় মই, স্বামীক বাদ দি মোৰো ব্যক্তিগত জীৱন আছে। স্বামীৰ মৃত্যুৱে যদি পত্নীৰ জীৱনৰ শেষ ঠিকনা হয়, বিধৱা জীৱনতকৈ দাস প্ৰথাই বেষ্ট। মইতো প্ৰতিবাদ কৰিব নোৱাৰো, কাৰণ মই নাৰী, তাতে আকৌ মই বিধৱা। ধন্যবাদ।